তো হেল্ল' বন্ধুসকল, কি খবৰ? স্বাগতম জনাইছোঁ আজি আকৌ মোৰ নতুন এটা ভিডিঅ'লৈ। তো এইকেইদিন কি হ'ল মানে কাম লাগি থকাৰ কাৰণে মই নিজে একো কবিতা চবিতা লিখিব পৰা নাই। সেইকাৰণে ভাবিলোঁ গুগলতে পঢ়ি থাকোঁ কবিতাটো, গুগলত সেইদিনাখন কবিতা পঢ়ি থাকোঁতে কবিতা এটা ভাল লাগিলে। তো কবিতাটো মই ষ্টেটাছ আছামিজ নে কিবা.com এই ৱেবছাইটটোত পাইছিলোঁ। তো কবিতাটো ভাল লগাৰ বাবে আপোনালোকলৈ আগবঢ়াব বিচাৰিলোঁ। বাকী যদি ভুল বান্ধি হয় ক্ষমা কৰি দিব, ধন্যবাদ। হয়তো নাজানিলেই ভাল আছিল তোমাৰ ঠিকনা, নজনা হ'লেই হয়তো আজিও হৈ থাকিলোহেঁতেন সেই উতনুৱা পক্ষীৰ প্ৰিয় সখীজনী, হৈ থাকিলোহেঁতেন সেই উচ্চল পৰ্বতীয়া জুইটি। তোমাৰ ঠিকনাই কাঢ়ি নিদিলেহেঁতেন মোৰ অবাধ স্বাধীনতা। সেয়ে কৈছোঁ, নাজানিলেই ভাল আছিল তোমাৰ ঠিকনা। মোৰ বুকুত বিষাদৰ বিষ সিঁচা তোমাৰ সেই বিষাক্ত ঠিকনা।